গাইজ ইয়া চাওক মই মাছখিনি আগতীয়াকৈ বনাই ৰেডি কৰি ৰাখিছোঁ। গ্ৰেভি ফিছ কাৰী এইখিনি মই বনাই ৰেডি কৰি ৰাখিছোঁ। ইফালে মই আধা টুকুৰামান মিঠালাও লৈছোঁ। এইখিনি মই মিঠালাও দি মাছখিনি বনাই আপোনাক দেখুৱাম। মিঠালাওৰ লগত এটা পিঁয়াজ লৈছোঁ আৰু 5টামান কেঁচা জলকীয়া লৈছোঁ। এইখিনিতে মোৰ হৈ যাব আৰু মাছত মই সকলো উপকৰণ দি দিছোঁ। তেতিয়া বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মিঠালাওখিনি ভালদৰে কাটি ৰেডি কৰি ৰাখোঁ। এতিয়া মাছৰ গ্ৰেভিখিনি হ'বলৈ ধৰিছে আৰু অকণমান শুকান কৰিম, বেছি শুকান নহয় অলপমান। তাৰপিছত মই মিঠালাওখিনি দি দিম। এয়া মই মাছখিনি তুলি এটা বাউলত লৈ লৈছোঁ। এনেই অকণমান গ্ৰেভি থাকিলে তাতে মই এইখিনি মিঠালাও দি দিলোঁ আৰু মিঠালাওৰ লগত 4-5টামান কেঁচা জলকীয়া আৰু পিঁয়াজ কাটি ৰখা পিঁয়াজখিনি দিলোঁ। মাছবিলাক ধুই ৰাখিলোঁ। হ'ল 5 গুড়ি এয়া ভালদৰে লৰাৰ পিছত ঢাকনটো লগাই দিম। এয়া মই ঢাকনখন তুলি চালোঁ যে পানীবিলাক প্ৰায় শুকাবলৈ ধৰিছে আৰু শুকান হ'ব যেতিয়া মই গৰম পানী এড কৰি দিম। এইখিনি আকৌ 5 মিনিটৰ কাৰণে ঢাকনটো লগাই পানী এড কৰি দিম। অলপ বেছি নালোঁ, 100ৰ 50% সিজি গৈছে ভালদৰে। সেইকাৰণে আৰু অকণমান পানী দিয়াৰ পিছত এইখিনি সিদ্ধ ভালদৰে হোৱাৰ পিছত মই ঝোলৰ পানী এড কৰি দিম। বেছি পানী দিব নালাগে, এনেই পানী দিলেও ভাল। এইখিনি পানীও ভালদৰে শুকাইছে। এতিয়া ভালদৰে লৰাৰ পিছত ঝোলৰ কাৰণে পানী এড কৰি দিম। এনেকৈ বনাই খাবাচোন কেনেকুৱা লাগে। মই গৰম পানী এড কৰি দিলোঁ। নিজৰ ইচ্ছামতে যিখিনি খাব পাৰে, যিখিনি আপোনাৰ লাগে সেইখিনি ইচ্ছামতে পানী দিব পাৰে। এতিয়া মই এনে সময় থাকোঁতে মাছবিলাক এড কৰি দিম। এয়া হৈ গ'ল। এতিয়া ভালদৰে লৰাৰ পিছত 10 মিনিটৰ কাৰণে মই ঢাকনটো লগাই দিম। ভালদৰে হৈ যায়। এতিয়া চাওক এইখিনি হৈ গ'ল। বহুত ধুনীয়া হৈছে, কালাৰটো বহুত ধুনীয়া হৈছে। এতিয়া মই নিমখটো টেষ্ট কৰি গেছৰ ফ্লেমটো অফ কৰি দিম। বহুত ধুনীয়া হৈছে। নিমখ অলপমান কম হৈছে। এতিয়া ভালদৰে লৰাৰ পিছত এয়া লৰালো। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। 2 মিনিটৰ কাৰণে ঢাকনটো লগাই দিম। তাৰপিছত চাৰ্ভ কৰিম। এয়া ধুনীয়া পাত কেইটামান ওপৰত ছটিয়াই দিম। এয়া ৰেডি হৈ গ'ল মোৰ মিঠালাওৰ লগত মাছৰ কাৰীও ক'ব পাৰি বা ঝোলো ক'ব পাৰি। বহুত ধুনীয়া হৈছে আৰু টেষ্টটো বহুত হৈছে। ঘৰত বনাই খাবাচোন কেনেকুৱা লাগে আৰু মোৰ ভিডিঅ'টো যদি খুৱাৰে সেইটোলৈকে চাওক আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
হৈছে আৰু গ্ৰেভিটো বহুত ধুনীয়া। এবাৰ ঘৰতে কৰি খাই চাবাচোন আৰু কমেণ্ট কৰি জনাব কেনে লাগে। গেছ সাৰ্ভ কৰি লওঁ। বহুত ধুনীয়া। এতিয়া আজিলৈ ইমানে। মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'।